হেল্ল' বন্ধুসকল, কি খবৰ? নিশ্চয় ভালেই চাগে। আমাৰো ভাল। বন্ধুসকল, আজি মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই এফালে যাবলৈ ওলাইছোঁ। ক'লৈ যাম, কি কৰিম আপোনালোকে চাই যাব। ভিডিঅ'টো ইয়াতে ঘৰতে আৰম্ভ কৰি লৈছোঁ। ব'লকচোন এইবাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'ৰ পৰা আহিলা? মই নবহলৈ আহিছোঁ। এয়া আহি আছোঁ ৰাস্তাত, পাইছোঁহি আৰু। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যিসকল নতুন বন্ধু, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মানে কি হয়, ভিডিঅ' বনাবলৈ অকণমান মোক উৎসাহ দিব। এয়া আহি আছোঁ আৰু পাইছোঁহি। ইয়ালৈ অহাৰ আগতে মই সদায় ফোন এটা কৰি লওঁ, কিয়নো নবৌহঁতৰ যিমানহে ডাঙৰ ডাঙৰ কুকুৰ দুটামান আছে, দেখিলেই ভয় লাগে। এয়া আহি পাইছোঁহি আৰু দেই। আহি আছে। আগতীয়াকৈ ফোন কৰি লৈছোঁ, নহ'লে বোলো। মই ফোন কৰাৰ কাৰণে নবৌ আগতীয়াকৈ বাৰান্দাত বহি আছে মোৰ অপেক্ষাত। এয়া আহি পালোহি দেই। এয়া পাইছোঁহি আৰু। নবৌৱে মানে মোক নাৰিকলৰ লস্কৰা বনাবলৈ মাতিছিলে। চব ৰেডি কৰিয়ে থৈছে, মাত্ৰ ভাজি লাডু কৰিবলৈহে কৈছিলে, কিয়নো নবৌৱে হেনো লাডু কৰিবলৈ অকণমান অসুবিধা পায়। বৰ লাডুটো হেনো গোল নহয়, সেইকাৰণে মোক মাতিছিলে। এয়া আহি ময়ো নাৰিকলৰ লাডু বনাবলৈ আৰম্ভ কৰি দিছোঁ, ভাজি আছোঁ। লস্কৰা বনাই আছোঁ, তাৰ মাজতে মোক নবৌৱে অকণমান মাংস টেষ্ট কৰিবলৈ দিছে। ব্ৰইলাৰ মাংস খাই চাব লাগিব। লোকেল কুকুৰা নে? টেষ্ট হৈছে বাৰু দেই, খাম বাৰু। এয়া এইকেইটা থৈ লৈছোঁ মই, মানে লস্কৰাটো দিয়ে যাব পাৰেতো, সেইকাৰণে লাহে লাহে খাই আছোঁ। ভাল হৈছে। লস্কৰা লাডু বনাই আছোঁ, তাৰ মাজতে ভতিজাজনীয়ে এয়া চাহ আগবঢ়াইছে মোলৈ। এয়া লাডু কৰি আছোঁ, চাহো যাচিছে। এয়া লগতে আলহী আহিলে নবৌৱে এয়া নবৌ চাহ বৰ ধুনীয়া বনায় আমাৰ ভতিজাজনীয়ে। চাহ খাব, কালাৰ দেখিছে কিমান ধুনীয়া হৈছে, খাবলৈও বহুত সোৱাদ হয়। মই এই হাতৰ চাহ খাই সঁচাকৈয়ে খুব ভাল পাওঁ। ধুনীয়া বহুত সোৱাদ হৈছে দেই। ইমান ডাঙৰ ঘৰ চম্ভালিবলৈ ভাড়া চবক আদি কৰি ল'ব মুখত। নহন আছিলে, পাহৰিয়ে থাকিলোঁ। লস্কৰা বনাই কৰি আজৰি হৈ এয়া স্কুল পালোহি মিঠুক নিবলৈ। স্কুল ছুটি হোৱা নাই, অকণমান আগতীয়াকৈ আহিলোঁ। এয়া বান্ধৱীকেইজনীৰ লগত অলপ বহিছোঁ, ছুটি হ'ব আৰু এতিয়া। এয়া ছুটি দিছে হপাই, বেল মাৰিছে। স্কুলৰ পৰা আহি খোৱা বোৱা কৰি অলপ জিৰণি ল'লোঁ। এতিয়া মিঠুৱে কমলা খাইছে। এয়া মিঠু বৰ্তাকৰ ছোৱালী আকাংক্ষা। আকাংক্ষা চাহ ফালে। এয়া হাই কৈ দিয়া আকৌ। আৰু এয়া মিঠু দুইজনীয়ে কমলা এটা গুচাই লৈ খাইছে। তাৰপিছতে এয়া মোৰ মানুহজনে বাৰীত কাম লগাই আছে। বাৰীখন দেখুৱাম দেই আপোনালোকক, কি কৰিবলৈ লৈছোঁ আমি। এয়া আলু আৰু পিঁয়াজ ৰুবলৈ
ভেটি কৰিছে মানে। তাৰপিছতে এয়া কিবাকিবি পুলি অলপ আজি বজাৰৰ পৰা আনিলে। মই এইবিলাক কৰি খুব ভাল পাওঁ দেই। এয়া এইবিলাক কি বিলাহী পুলি, তাৰপিছতে এয়া কবি পুলি, বেঙেনা পুলি, জলকীয়া দুবিধৰ আনিছে। কি জলকীয়া জানো, এবিধ চাগে বিট জলকীয়া আৰু এবিধ চাগে কিবা জলকীয়া আৰু। তাৰপিছত এয়া হেৰি ধনিয়া গুটি গজালি মেলোৱা। এয়া পিঁয়াজ আৰু আলু আনিবলৈ আছে। তাৰপিছত কালি আকৌ মিঠু এয়া ফুল পুলি ৰুলে দেই। এইটো এটা ৰুলে। তাৰপৰা এইটো এয়া মিঠু ভাগৰ বোলে দাঁতত লাগিলে কমলা। কোনটো দাঁতত লাগিলে চাওঁ? ই কৰি দিয়ে, কোনখিনিত লাগিলেনো চাওঁ? মিঠুৱে কমলা আচলতে কমলা আঁহবিলাক লাগি গৈছে আকৌ। এৰিলে। তাৰপিছত এয়া ফুল পুলি, এয়া তাৰপিছতে এয়া তাই জানে আৰু কি ৰুইছে, হ'লেও দুইজনীয়ে লগ লাগি ৰুলে আৰু। তাৰপিছত চাইকেল পৰিব, এইবাৰ চাইকেল চলাবলৈ লৈছে। এয়া চাইকেল চলাইছে দুইজনীয়ে। আমাৰ ছোৱালীকেইজনীয়ে মোক ইমান সহায় কৰে। এয়া চাওক, পিঁয়াজ ৰুইছে। এয়া কোৰ মাৰি গৈছে এজনে, আৰু ইহঁতি পিঁয়াজ ৰুই গৈছে। মোক নালাগে বুলি ক'লে ৰুবলৈ, মই ৰুম বুলি গৈছিলোঁ। বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিল। চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।